না বন্ধু বা এটা কমলা বচনকে খাঙ্গে ৰ বৰাদি কমলা বচন তাকো না জানা এই যে মিলাই খায় কমলা বচন মিলাই খায় ওইটো নেকি ইটো কোনটো ইটো এই এজে নহয় বেলেগ যে এটা নীলা কালাৰ আছে নীলা কালাৰ কি কমলা বচন ওইটো নেকি কিবা কুবেৰ এইটো নহয় বেলেগ এ পিছলি নাই হে গলো কি ফালতু দোকান দি কো বস্তু এটা নাপাং হে গল ইমান খাই মানে বিলাক কোনে খাইছে দাদা তোৰ নিচিনা কাস্টমাৰ নাহিলে হ'ব যা এই দিনৰ পোহৰ এই ৰাতি ৰন্ধাৰ এই কি ক'লে বিৰিটা জ্বলাম দোকানী মানুহ বিৰি খায় দেখোন দে কি পিছে কি হা কি চিনো পোৱা নাকি কি দোকান দিছ তই নহয় কি ইটো ইটো বিমল হে কেপি লাগে কেপি ৰাতিপুৱাৰ পৰা তামোল খাব নাই একো খাব নাই কেপি বুলি কোৱা বস্তুটো এতিয়া কি চলে চা কেপি চিন নাপায় হয় এইটো ক'ত কেপি এইটো কিনো লিখা আছে ইয়াত ক'ত কুবেৰ কেপি লাগে মোক কেপি নাই নাই কি বুগেৰো কি ফালতু দোকানী কেপি নালাগে কেপি জানা না কি কেপি কমলা বচন হা কিবা কমলা কি দিতে কেপি দিতে কমলা বচন কেপি বুলি কয় এটা কমলা বচন বিচাৰছি তই কি বিচাৰছ কমলা বচন আৰু ফালতু দোকানী কেপি নালাগে ওইটোকে খা নাখাং বাদ দি আলাতনা আৰু বাহিলে ইখন কথা দিম ইখন ৰতন আহিবি পাৰি খুলছি দে দোকানী পেন আছে না নাই পেন বেঙেনা পচা পেন ইখনচোন পেনৰ দোকানী পচা তই কাপোৰৰ দোকানী পচা বেঙেনা মই ডট পেন হে কৈছো কি ডট পেনে হওক বা হাফ পেনে হওক ইখনটো কাপোৰৰ দোকান হয় না ইয়াৰ দোকানতেতো পায় পেন শুনছো মই হাফ পেন শুনছো আন্ডাৰ পেনো শুনছো কি ডট পেন এনেকুৱা পেনটো কাপোৰৰ দোকানতো নাপায় কিজানি বেঙেনা নাজানো আৰু কাগজত যি লিখে কাগজত লিখাও পেন পান কি মোৰচোন পেনটো নিলিখে কাগজত ইমান লিখা চেষ্টা কৰি দিব এই যে চিন নাপায় ইজেচোন বেঙেনা কলম হে আমি পেন বুলিহে কওঁ ডট পেন বুলিহে অসমীয়া চব কলম কয় মই বাকী একো নাজানো বেলেগ ভাষা কলম বুলিয়ে জানো কি তনে পেন কোৱা কিবা শাৰ্ট কোৱা এইটো তোমাৰ কথা আৰু কিমান ইজে দাম কিমান পেন 450 পাগলা আছে নেকি এইটো দাম 450 নেকি তইছো পেন কোছা বে বিছে কলমে দে কিমান কলম যদি 10 টকা 8 টকা দিম হুনে নাই 8 টকা 8 টকা দিম দোকান সব বুঝাও সা তই দোকান দিছে না কিবা একেবাৰে বজাৰত এনাই বহি থকা যেন পাছা দেই এটা দি 10 টকা দিম দি পুৰাপুৰি হেৰি দিবি 11.5 টকা মই 10 টকা কৈছো 10 টকা দিম হাল্লা কুলি 12.5 টকা হ'ব দে ফালতু কৰিব নাগে দি 13 টকা দিম দি কোনটো দিমে কি কৰা লাগব ই না যিকোনো এটা দি গুগলটো দিম পাগলা নিচিনা গুগলটো দিম এয়া সব কি দিব পাৰে এয়া আমি একে লিখি পোৱা নাই না কি এনে কলেজত পঢ়িছো কলেজত পঢ়া পিছে ওলি অসমীয়া কথা ক'ব নাজানা কি পেন কৰিছা এইটো কলেজত আমাৰ অসমীয়া পঢ়া নহয় ইংলিছে পঢ়া কি কলেজে ইংলিছ পঢ়া ডেঞ্জাৰ কলেজ আছে যাই থাকি দে পিছেটো দি পাত দি আৰু লমটো ইজে কিমান নো ইজে দুকিয়া দাম আছে তই কলেজত পঢ়া লৰা বলে তই এইবিলাক খাব খুজা বেয়া বস্তু দিলে বাদ দে খাব নালাগে যা বাপৰে গুছি নেকি খাব নোৱাৰে বুলি টিউটে নহয় মায়ে গুছি তো মায়ে কি ইয়াৰ কোম্পানী খুলি ৰাখছি কোম্পানী নহয় এইটো নাখাবি এটা লম পঢ়া লৰা আৰে নাখাবি বুলি মোৰ টকৰা কঠিলে হৈ গয়া এই ৰয়ে পইচা দিম তো পইচা নহয় মোৰ টকৰা কত থাকিলা মই দিছে কোনে নহয় ওই চাক মুখ পাছ ওই ওই পোলা লাগে কত পাব লাগে এইটো কি পোৱা বহুত জলদি কিবা নোৱাৰো ভাগৰ লাগিল আছিলে ভাগৰ বহুত গৰম না কথা এটা হৈছে নেকি মই যি খিদিলো
বিমলৰ পইচাটোও নাপালো কলমৰ পইচাটোও নাপালো ইছ দিনটো যে কি হৈছে আজি মই শুনি লাগছে নেকি দোকানত পইচা চব মাৰাও গেল এই বাটা দিম দোকান চব বন্ধ কৰক আৰু ঘৰতে যাওঁ গা চা ধুই দিম তেহুলি কাটব যাওঁ বন্ধ কৰক দোকানখন জোৰ বন্ধ কৰক লাগিলে না Itu kemana yang mereka pakai ke sini?